এভৰিৱান কি খবৰ সকলোৰে ভালনে আশা কৰোঁ সকলোৰে ভালেই মই চিত্ৰলেখাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ব্লগটি আৰম্ভ কৰিছোঁ মই মাৰ ঘৰৰ পৰা মই যিহেতু মাৰ ঘৰতে আছোঁ মোৰ ভতিজাজনী শান্তি বিয়া হওঁতে আহিলোঁ আজি 7 দিন হৈ গ'ল মই থকা ইয়াত আৰু তাই বিয়া হৈ গ'ল ভিডিঅ'টো বাৰু দিছোঁ আপোনালোক সকলোৱে চাব আৰু আজি তাই যিহেতু 12 দিন হৈ গ'ল 12 দিনত তাই বৰ্ত আছিলে বৰ্ত ভাঙিব আজি তাৰ এটা সৰু অনুষ্ঠান পাতিছে সেই অনুষ্ঠানটোত কি কৰিলোঁ আপোনালোকক অলপ দেখাই যাম আৰু মই বিয়াত তাইক কি গিফ্ট দিলোঁ আপোনালোকক এবাৰ দেখাই দিম আজি ব্লগটো আৰম্ভ কৰা হওক আমাৰ পাকঘৰত আজি কুকজন বেলেগ দেই চাওকচোন কোনে বনাইছে এয়া আমাৰ দাদাই বনাইছে ধোচাৰ লগত আলু চব্জি আৰু এটা চাটনি বনাইছে সেই চাটনিটো বাৰু কেনেকৈ দি বনাইছোঁ আপোনালোকক অকণ দেখাই দিওঁ এয়া ধোচা হৈ গৈছে নাৰিকল এফাল কুটি লৈছে সি আৰু তাত দিছে আদা কাটি দিছে পিঁয়াজ দিছে কাবুলী বুট দিছে আৰু কেঁচা জলকীয়া দিছে আৰু সোৱাদ অনুসৰি নিমখ দি পেষ্ট বনাই ল'লে আৰু তেলত নৰসিংহ পাত শুকান জলকীয়া আৰু ক'লা সৰিয়হ দি পিনে তেল মাৰি চাটনিটোৰ ওপৰত দি দিছে খাবলৈ বহুত ভাল লাগিছে আপোনালোকে এনেকৈ খাবচোন ধোচাৰ লগত বা ৰুটিৰ লগতো পাৰিব খাব ভাল লাগিলে খাই এয়া ধোচা আমাৰ ৰেডি হৈ গ'ল চাটনি আলু চব্জি আৰু ধোচা মই বেলেগকৈ লৈছোঁ আপোনালোকে একেলগে লৈ খাব পাৰিব হোমমেড ধোচা খাই ভাল লাগিলে আপোনালোকে এবাৰ খাবচোন বনাই এয়া আমাৰ দেৱাশ্ৰীক নিয়ম নীতিৰ মাজৰে বৰ্ত ভাঙিছে বৰ্ত ভাঙি হোৱাৰ পাছত ভাত খাব আজি যিহেতু তাই বইলে খাই আছে আজি 12টা দিনে আৰু মাছ মাংস খোৱাই নাই আজি মাছৰ দি তাইৰ সমনীয়া ছোৱালীকেইজনীমানৰ সৈতে আৰু ভকতক ভাত খুৱাব ভকতক ভাত খোৱাৰ বাবে আমাৰ দেউতাই মাছ বাছি আছে এয়া মাছ কাটি থকা সময়কণত অকণমান দেখাই দিলোঁ মাছ কাটা ৰেডি হৈ গ'ল আৰু এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'ম আচলতে আমি ভাত বনোৱা নাই ডাঙৰ জ্যেষ্ঠসকলে ভাত বনাইছে মাছ ফ্ৰাই কৰি ল'লে আৰু মাছৰ টেঙা জোল বনাইছে আৰু মাছৰ মূৰা দি লেবেৰা চব্জি বনাইছে এয়া মাছ ফ্ৰাই হৈ গ'ল আৰু লগতে মিছা মাছ ফ্ৰাই আছে ফ্ৰাই মাছ দিব আৰু দালি বনাইছিল দেখুওৱা নহ'ল দালি বনোৱা এতিয়া সকলোকে ভাত খাবৰ বাবে মাটিতে খাব সকলোৱে একেলগে আমাৰ এতিয়া ভাত ৰেডি কৰি লৈছে দিবৰ বাবে ভকতকো দিব আৰু এয়া চব্জি হৈ গ'ল আমাৰ মাছৰ মূৰা দি বনোৱা লেবেৰা চব্জি মিছা মাছ ফ্ৰাই আৰু এয়া হ'ল মাছৰ টেঙা তৰকাৰী এতিয়া এয়া ভাত সকলোকে দিছে আৰু আশীৰ্বাদ লৈছে খাই বৈ আজৰি হৈ গ'ল সকলোৰে ভাত খাই আজৰি হৈ গ'ল সকলোৱে তামোল পাণ খাইছে এয়া আমাৰ টিকলু মমুকণ আৰু আমাৰ এয়া টিকলা ভতিজা এইটো হ'ল চুনা বহুত কথা কয় তাৰ কথা শুনি বহুত ভাল লাগে কিন্তু কেমেৰাৰ আগত নকয় সি কথা এইটো হ'ল পিয়ুষ চুনা মোৰ ফালৰ পৰা দেৱাশ্ৰীক এইটো গিফ্ট দিছোঁ আপোনালোকক গিফ্টটো বাৰু দেখাই দিছোঁ গিফ্ট কেনেকুৱা লাগিছে বাৰু জনাব আপোনালোকে কমেণ্টত ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ